নমস্কাৰ স্বাগতম জনাইছো ভিগুজ ব্লগছ ইউটিউব চেনেললৈ পুনৰ এবাৰ আৰু আজি ৰাতিপুৱাই স্বাগতম জনাইছো আৰু নেক্সট হ'ল যে আশা কৰোঁ সকলোৱে ভালে আছে কুশলে আছে আৰু আজি ভিডিঅ'টো এটা নতুনকৈ ব্লগ বনাবলৈ ওলাইছো আৰু ব্লগটো এনেকুৱা ধৰণৰ যে এখন নতুনকৈ পাৰ্ক নিৰ্মাণ হৈছে সেই পাৰ্কখনত আজি যাম আৰু পাৰ্কখন অলপ দূৰত আছে সেই পাৰ্কখনলৈ যাম আৰু পাৰ্কখন নতুনকৈ হৈছে আৰু গোটেইখিনি পৰিৱেশ তাৰে দেখুৱাম কেনেকুৱা লাগে পাৰ্কখন সো তাৰপিছত আৰু কিবা এটা বস্তু দেখুৱাব পাৰোঁ নেক্সট ভিডিঅ' এটা যদি মই বনাওঁ তেতিয়াহ'লে সেইটো ভিডিঅ'তে নেক্সট এটা এপিছড টাইপত বনাওঁ তাতেও দেখুৱাম এখন আৰু এটা বস্তু এইটো বস্তু এতিয়া নকওঁ যদি যাওঁ তেতিয়াহ'লে আৰু যদি নাযাওঁ তেতিয়াহ'লেতো নাইয়ে বাট সেই নতুনকৈ নিৰ্মাণ হোৱা পাৰ্কখনৰ পৰা আজি ফুৰি আহিব যাম আৰু এতিয়া ৰাতিপুৱা হৈছে অলপ দূৰত আছে আৰু ৰাতিপুৱা যাব লৈছোঁ ইয়াতে নহয় মানে য'ত আছোঁ চ' ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো ফাইনেলি এতিয়া সেই যিখন পাৰ্কৰ কথা কৈছিল সেই পাৰ্কখনলৈ যাই আছোঁ আৰু পাৰ্কখন কেনেকুৱা কি চবখিনি দেখুৱাই আছোঁ ভিডিঅ'টো ডাইৰেক্টলি চাই থাকক তো বৰ্তমান পাৰ্কখনলৈ যাই আছোঁ আৰু পাৰ্কখন যোৱা এইটো ৰাস্তা এয়া হৈছে বিএন কলেজ অৰ্থাৎ বৰনগৰ কলেজ আৰু এইখন অৱস্থিত সৰভোগত সকলোৱে জানে চাগে তো এই বিএন কলেজৰ কাষেৰে এনেকৈ সেই পাৰ্কখনলৈ যাব লাগিব তো বলক চাই আছোঁ তো ফাইনেলি পাৰ্কখন আহি পালোঁ পাৰ্কখন শ্বহীদ অমীয় হৰপতি শিশু উদ্যান সৰভোগ আৰু ইয়াতে এতিয়া টিকট কাটিলোঁ এই টিকট 10 টকা কৰি मलंग सी रातें सुरंग सी बागी उड़ान पे ही ना जाने क्यों इलाही मेरा जी आए आए इलाही मेरा जी आए आए गल पे सवाल है जीना फिलहाल है खाना बदोशियों पे ही जाने क्यों इलाही मेरा जी आए आए इलाही मेरा जी आए आए फलसफा कंधे पे मेरा बस्ता चला मैं जहाँ ले चला मुझे रास्ता बूंदों पे नहीं गहरे समंदर पे এতিয়া পাৰ্কখনৰ মাজতে আছিলোঁ অলপমান ইফালে আহিলোঁ তাৰপিছত কিবা অলপ আছে ৰ'ব কিবা আৰ্ট কৰিছে সেই আৰ্টখিনি দেখুৱাই আছোঁ ৰ'ব আৰু ভাল লাগিছে উদ্যানখনত আহি পূৰা একদম মজা কৰি দেখুৱাই দিছোঁ চবখিনি এৰিয়াটো বহলে গোটেইখিনি এৰিয়াটো বহলে যিখিনি আছে দেখুৱাইছোঁ আৰু ঠিকেই আছে আপোনালোকে আহিব পাৰে ক'ত আছে মই কৈ আছোঁ পাৰ্কখন আছে সৰভোগত আছে আৰু সৰভোগৰ পৰা বিএন কলেজ অৰ্থাৎ বৰনগৰ কলেজৰ পৰা ৰাস্তাটোৰে সোমাই আহিব লাগে সোমাই অহাৰ পিছত অলপমান অহাৰ পিছতে পায়েই আৰু ওচৰতে আছে আহিব পাৰে এতিয়া আৰ্টখিনি দেখুৱাইছোঁ मलंग सी रातें सुरंग सी बागी उड़ान पे ही ना जाने क्यों इलाही मेरा जी आए आए इलाही मेरा जी आए आए এই আৰ্টখিনিত কৃষ্টি সংস্কৃতি দেখুওৱা হৈছে গোটেইখিনি কৃষ্টি সংস্কৃতি
তো আমাৰ লগত বৰ্তমান এজন দাদা আছে ইয়াৰে পাৰ্কখনত সিকিউৰিটি গাৰ্ডৰ হেৰিত আছে তো দাদা সুধি আছো কেতিয়াৰ পৰা খোলা থাকে দাদা এইখন 10টাৰ পৰা ৰাতিপুৱা আৰু 5:30 বন্ধ হয় আৰু টিকট চিষ্টেমটো কিমান মানে 10 কিমান টকা তাৰপিছত কিমান এৰিয়া আছে এইখিনি মানে মোটামুটি 4 বিঘা অপেনিং কেথেন কৰা হৈছে অপেনিং আজি 9 তাৰিখ মানে কৰা হৈছে ঠিকে আছে তো আজিৰ ভিডিঅ'টো এইখিনিয়ে জাষ্ট বেছি দীঘল নকৰিলোঁ শ্বৰ্টকৈ বনাই দিছোঁ একেবাৰে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আগলৈকে ভিগু ব্লগছ চাই থাকক ভাল ভাল ভিডিঅ' বনাই ল'বলৈ চেষ্টা কৰি থাকিম তো আজিৰ ভিডিঅ'টো এইখিনিয়ে ধন্যবাদ জয় আই অসম